যোৰহাটত ভয়ানক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে। জুইত ভস্মীভূত হ'ল 10 লক্ষাধিক টকাৰ সা-সামগ্ৰী। যোৰহাট নগৰৰ কিছু নিলগত থকা দক্ষিণ সবাইবন্ধা মিলন নগৰত আজি দুপৰীয়া প্ৰায় 11:45 বিদ্যুৎ শ্বৰ্ট চাৰ্কিট হৈ এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয়। মনোজ শইকীয়া নামৰ এজন লোকৰ ঘৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। জানিব পৰা মতে অগ্নিকাণ্ডৰ সময়ত ঘৰত কোনো নাছিল। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিট হৈ নিমিষতে ঘৰটো জুইত দিয়া যায়। স্থানীয় লোকে ঘৰটোত জুই জ্বলা প্ৰত্যক্ষ কৰি অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে যদিও মিলন নগৰ ভিতৰলৈ সোমাই যোৱা পথটো সৰু বাবে জুই নিৰ্বাপন কৰিবলৈ আৰক্ষী বাহিনীৰ কিছু পলম হয়। ঘৰৰ ৰান্ধনি ঘৰত থকা দুটা ৰন্ধন গেছৰ চিলিণ্ডাৰতো জুই লগাৰ ফলত অগ্নিকাণ্ডটো ভয়াৱহ হৈ পৰে। মানে আমি ফাৰ্ষ্ট দোকানত ৰৈ আছিলোঁ, তেতিয়া তাৰমানে মোৰ বৰ্তা আহিছিলে, বৰ্তা তাৰমানে বহুত স্পীডত দৌৰি আছিলে। তেতিয়া আমি কি হ'ল ফাৰ্ষ্টত গম পোৱা নাই। আমি লগালগ আহিলোঁ, এই দোকানখন যে এইখনতে আছে এইখনতে আছিলোঁ। আহি পেলাই দেখিছোঁ তাৰমানে গোটেই যোনটো মেইন তাৰমানে যোনটো কানেকশ্যন তাৰমানে লাইটৰ মিটাৰ বক্সটো পূৰা জ্বলি আছে আৰু ভিতৰদি তেতিয়া লাহে লাহে জুই ওলাই আছিলে। তেতিয়া আমি নুমাবলৈ মানুহকো মাতিলোঁ, আহিছিলে বাট তেতিয়ালৈকে তাৰমানে জুইটো পূৰা বাঢ়িছিলে। তাৰপিছত তেতিয়া ফায়াৰ ব্ৰিগেড এইবিলাক কৰা হ'ল, কিন্তু তাৰমানে আহিবলৈকে চব জ্বলি আছে। মাত্ৰ ফাৰ্ষ্টত কানেকশ্যনটো তাৰমানে শ্বৰ্ট চাৰ্কিট হোৱাৰ কাৰণে জুইটো জ্বলিছে। কিছুমানে কৈ আছে চিলিণ্ডাৰ পৰা হোৱা নাই, চিলিণ্ডাৰলৈ লাষ্টত জুইটো গৈছে। গোটেই জ্বলি যেতিয়া কমপ্লিট হৈছে তেতিয়া চিলিণ্ডাৰটোৰ পৰা তাৰমানে জুইটো ষ্টাৰ্ট হোৱা হাফ এন আৱাৰৰ পিছতহে তাৰমানে চিলিণ্ডাৰ লাগিছে, তেতিয়া জ্বলিছে। তাৰপিছত ছেকেণ্ড চিলিণ্ডাৰটো ব্লাষ্ট হৈছে। দেখিছোঁ দেখি দৌৰি আহিছোঁ, আমি পানীজনী মাৰি বহুত কিন্তু তাৰপিছত পুলিচ খাই পিনে পাইছে। কিহৰ পৰা লাগিলে বস্তু কিহৰ পৰা লাগিলে ধৰিব পৰা নাই ন। গেছ চিলিণ্ডাৰ দুটা ব্লাষ্ট হৈছে ন। আপোনাৰ ঘৰ কিমান দূৰ হ'ব? এই মোৰ 100 ফুট। কাৰ ঘৰ আছিলে ঘৰ মানুহ মালিকৰ নাম? মনোজ বৰা। কিহৰ পৰা লাগিলে গম পোৱা নাই? গম পোৱা নাই। আপোনাৰ এটা শ্বৰ্ট চাৰ্কিট হ'ব পাৰে নি বাৰু? মোৰতো হ'ব পাৰে, কিন্তু ঘৰত মানুহ নাছিলতো, মানুহ নাছিলে। ফেমিলি ওলাই গৈছিলে। ঠিক আছে। তাইলৈকে কিমান সময়ত পালেহি? মানে কি আমাৰ ৰাস্তাটো হ'ল ফাইভ এখন ডাঙৰ, গতিকে আহোঁতে অকণমান টাইম লাগিছে, কিন্তু তথাপি টাইমতে পাইছে। বহুত বেছি ঘৰটো সম্পূৰ্ণ চেছ যাতে মানুহৰ ঘৰটো লাগিছিলে অকণমান। এইটো ৰাস্তাটোৰ কাৰণে হৈছে নেকি এনেকুৱা, বা ফায়াৰ ব্ৰিগেড অহা দেৰি হৈছিলে যে ৰাস্তাটোৰ কাৰণে হৈছে? ৰাস্তাটো মানে আমাৰ কেবুলৰ তাঁৰবিলাক আৰু ACB তাঁৰবিলাক বৰ চাপৰ্ট আছে। হয় হয়, গতিকে বৰ সাৱধানে আহিবলগীয়া হৈছে। হয়। পুনৰবাৰ জনাইছোঁ, যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।